হৰি ভকত জানা যেন তাহান্ত বিনাই নাই আমার কৃষ্ণ শংকৰ হৰি বাসুদেবায় ভগবতে বাসুদেবায় কৃষ্ণ কৃষ্ণ ও ৰাম হৰি কৈখানিনো লভিব কৰিব ভকতি দেৱে কৃষ্ণ চৰণত ও ৰাম এহি বুলি দেৱে অনুক্ষণে কৰে তাক নকহিলো পদ বাহুল্য দৰে এৰা কহিলো সবে হিমা
মনি বৰে অৰাম নাহি পুণ্য ভূমি আউৰ ভাৰত পৰে এৰাম ভাৰতৰ নৰে অপ্ৰয়াসে সাধে গতি যদি এক চিত্তে কৰে হৰিত ভকতি ৰাম ভাৰতত জন্ম আতি কালত যেন তেন মতে মাত্ৰ ভজুক ৰাম এতেকে পৰম গতি দেন্তনা অৰাম নজুৰয় ভাৰতক সৈধ্যয় ভুৱনে কৃষ্ণ পৰম কৃপালু বাপ সমস্ত শ্ৰদ্ধেয় মাতৃসকল যুৱক যুৱতীসকল আৰু মোৰ অতিকে স্নেহৰ কণ কণ মইনাসকল পৰম কৃপালু সদাস্পদ প্ৰভু ঈশ্বৰ শ্ৰী শ্ৰী উত্তৰ দেৱনাথ শংকৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ৰিজু পাঠক মহন্ত প্ৰভুজনা আমি জয় জয়তে আপোনাসক সমস্তজনৰ চৰণত ভক্তি ভৰা সেৱা নিবেদন কৰিছোঁ। এই সত্ৰৰ লগতে যিসকলে নিজকে সমৰ্পিত কৰি নিজৰ বহুমূলীয়া সময় এই সত্ৰৰ নামত গুৰুজনাৰ নামত উৎসৰ্গা কৰিছে, সত্ৰভাগ সুন্দৰভাৱে পৰিচালনা কৰি ৰাখিছে। মোৰ কৃপালু সমস্ত বাপ খবৰ শ্ৰীচৰণত পুনঃ পুনঃ ভক্তি ভৰা সেৱা যাচিছোঁ। যোৱাকালিৰে পৰা যিসকল প্ৰভু ঈশ্বৰে আহি এই মহান অনুষ্ঠান মুকলি কৰিলে, তেৰাসবৰ সতে পৰম সন্মানীয় শ্ৰদ্ধাৰ পাঠকসকলে পাঠকৰ আসন গ্ৰহণ কৰি বৈকুণ্ঠৰ পৰম মংগলময় মহাভাগৱত শ্ৰৱণ কীৰ্তন কৰালে। আমি ধন্য হ'লেও আমি সবাৰে চৰণত সেৱা নিবেদন কৰিছোঁ। এই গুৰুসকল, আমি এই সত্ৰভাগত প্ৰথম মূৰ দোৱাবলৈ আমাৰ কোনোবা জনমৰ কিবা অলপ কৰোণা কৃপাৰ ফলত আমাৰ সৌভাগ্য উদয় হৈছে। আমি দৰঙৰ মানুহ, মঙলদৈৰ ইমান ওচৰতে থাকিও ইয়াত যে এভাগ সত্ৰ আছে আমি নাজানো। যেতিয়া আমাৰ প্ৰভু ঈশ্বৰ ৰিজু পাঠক মহন্ত প্ৰভুজনা এই সত্ৰৰ সত্ৰাধিকাৰ হ'ল, 2 বছৰ পূৰ্ণাংগ হ'ব বা হৈছে, আমি তেতিয়াহে গম পালোঁ, হাতে হাতে মোবাইলত গম পালোঁ। প্ৰভু ঈশ্বৰে যেদিনা নিৰ্মালি লয় সেইদিনা গম পালোঁ ইয়াতে এভাগ সত্ৰ আছে। মই আগত শুনিছিলোঁ ইয়াৰ পৰা উত্তৰত আৰু এখন ঔগুৰি সত্ৰ আছে বুলি, আমি কিছুকাল আগৰ পৰাই গম পাওঁ, কিন্তু এইভাগ সত্ৰৰ